হেল্ল' বন্ধুসকল, আজি মই বিশেষ নতুনকৈ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। গতিকে পলম নকৰাকৈ ভিডিঅ'টোলৈ পিক আপ কৰোঁ আৰু মোৰ চেনেলটো যদি কাৰোবাৰ ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব। আৰুতো আগতে ছাবস্ক্ৰাইব কৰাই নাই, বাট এইবাৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু 20টা লাইকৰ মই আশা কৰিলোঁ। গতিকে আপোনালোকে যি ভাবে 20টা লাইক মোক যাতে দিয়ে। চ' এই ভিডিঅ'টোৰ জৰিয়তে মই 100 ছাবস্ক্ৰাইবাৰ এবভ পাম বুলি ভাবিছোঁ। গতিকে মোক ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰে যে প্লিজ আমি ভিডিঅ'টো পিক আপ কৰোঁ। ল'ৰা চকুৰ মুঠ চোৱা। এক্সকিউজ মি, মই তাত বহিব পাৰিম নেকি? নোৱাৰিবি। হয় হেল্ল', ক এই নহয় বে, তাই মোক গম পোৱা নাই। তাইক মই বহুত ভাল পাইছিলোঁ বে। তাই মোক কিয় নাজানো বে, তাই মোক এৰি থৈ গুচি গ'ল বে কালি। Psych! That's the wrong number! তাক নেৰিব কেলে? তাৰ চালা বোৱাৰীৰ ওচৰতে বহিব পাৰ হা? তোক আৰু বহিবলৈ সুধিব লাগে? ভাত খাব দিলে নুসুধাকে একে ডাইৰেক্ট বহিবিগৈ হা? তোক ছোৱালীয়ে এৰি থৈ গুচি গ'লগৈ, ক'বলৈ লাজ লগা নাই ফোন কৰি বোৱাৰী আগত? তই বোৱাৰী পতাব গৈছ? বাহ, বোৱাৰী এনেকৈ পতাই ন? তোৰ লগত শিকিব লাগিব দেই কেলে হোৱাটো। তোৰ লগত বোৱাৰী পতোৱা শিকিব লাগিব। বচোন আৰু কি কৰ তাকে চাওঁ। বৌ অঁ বে, তাই 6 বছৰ ভাল পোৱা নাই, মোক এনেকৈ এৰি থৈ গুচি যাব লাগে নি কচোন তই? তাই মোক ভালেই পোৱা নাছিলে চাগে 6 বছৰ। কি হ'ল জানো, তাই মোক কি হ'ল গম পাওঁ? তাই চিগাৰেট খোৱা দেখি গ'ল মোক ন, এৰি থৈ গুচি গ'ল। তাক 6 বছৰ ভাল পোৱাৰ পিছতো কিয় এৰি থৈ গ'ল মই কওঁ শুনা। তাৰ ফ্লেগ খোৱাৰ কাৰণে নহয়, সদায় বঙত শ্বৰ্ট ল'ব সন্ধিয়া ৰাতিপুৱা, সেইটো কাৰণে তাক এৰি থৈ গ'ল। আৰু তাৰ চৰিত্ৰটো ভাল যে, বোৱাৰীৰ ওচৰতো বহেগৈ, এই বোৱাৰী পতোৱা ধান্দা, সেইটো কাৰণে তাক এৰি থৈ গ'ল। তোৰ বেচেৰা নাকই মাত দি তই ক'ত ছোৱালী পতাব পাৰিবি? তোৰ বয়স হোৱা নাই। সেইবোৰে আৰু দুখতে কালি ৰাতিটো গোটেই ৰাতিটো কান্দিছোঁ তাই দুখতে। আপোনাকো দেখাত সৰুৱে লাগিছে, তুমি বুলি মাতিব পাৰিম চাগে ন? হ'ব, তুমি বুলিয়ে মাতিবা। তুমি বুলি মাতি গালি হয় নি? লগ পাব পাৰিম চাগে ন কেতিয়াবা? এতিয়াতো মোৰ কোনো লগৰো নাই তেনেকৈ, আৰু কথা পাতিবলৈ কোনো মানুহ নাই। তোমাৰ লগতে কথা পাতিব পাৰিম চাগে। দেখাত সৰু, তই এটা মস্ত গৰু। তই লগ পাবলৈ আৰু মানুহ বিচাৰি নাপালি হা? তই বোৱাৰী মানুহজনীকে পালি। তই এটা মস্ত ভূত জলকীয়া চালা। আৰু হাঁহিটো বজাই ৰাখিবলৈতো কোনোবা এটা লাগিব ন? কিমান ধুনীয়া হাঁহি মাৰিছা যে। নাই কথাবিলাক শুনিয়ে হাঁহি উঠিছে বাৰু। হেৰি, তোমাৰ ফোন নম্বৰ নাই, মই হোৱাটছআপ নম্বৰটো ল'ব পাৰিম নেকি? এনেই কথা পাতিব পাৰিম ন? নিশ্চয় পাৰিবা, ফোন নম্বৰটো লোৱা। অ'কে কোৱা। নহয়, হয়, কথা পাতিবৰ কাৰণেতো কিবা এটা লাগে, আৰু বিশেষকৈ তোমাৰ হাঁহিটো বজাই ৰাখিবলৈতো কোনোবা এটা লাগিব ন? হয় বন্ধুসকল, বোৱাৰী বোলে এনেকেই পতাই। তেওঁ দেখুৱাই দিছেই নহয়, এনেকেই পতাই আৰু কি ক'ব। আজিৰ যুগৰ ল'ৰা বেচেৰা ভাং খাওঁতে বোৱাৰী পতোৱাহে ধান্দা হৈ গ'ল।